हेलो फ्रेंड्स संगीता स्वर्ड अन्य भिडिओ आपलोक सकलोके स्वागतम जानाइছো আৰু আজি হৈছে নৱমী পূজা আৰু দিনত কতো যাব নোৱাৰিলো গতিকে ভিডিও বনাব নোৱাৰিলো কাৰণ ৰাতিপুৱা শুই উঠোতেও দেৰি হ'ল আৰু দিনটো গাটো ইমান ভাল লাগি থকা নাছিল তো বনাব নোৱাৰিলো আৰু এতিয়া আমি গৈ আছো চানমাৰী মানে লাষ্ট অফ চানমাৰী তাৰ মাজৰ যিখিনি পূজা হ'ব আমি অলপ অলপ চাম যি পাৰো আপোনালোকক দেখুৱাই যাম গতিকে বলক আপোনালোকে মোৰ লগত ভিডিওটো চাই থাকক নুনমাটিত এখন আইচক্ৰীমৰ এখন দোকান য'ত ৰোলিং কৰা হয় ৰোলিং আইচক্ৰীম বনোৱা হয় মই তেওঁলোকৰ কোনো পাৰ্মিশ্যন লোৱা নাই বিনা পাৰ্মিশ্যনতে মই দেখুৱাইছোঁ দেখুৱাব পাৰোঁনে আমি আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আগতে খোৱা নাই ইয়াতে আজি আমি ফাৰ্ষ্ট টাইম খাম এবাৰ চাওঁ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে মই নিশ্চয় মই আপোনালোকক কম আহিবৰ কাৰণে যদি আমি খাইছোঁ এবাৰ খাইছোঁ আপোনালোকক বাৰু কৈ আছোঁ পানী বটল আছে নেকি পানী বটল নাই দাদা পানী বটল নাই এটাও নাই নাই অলপ দিয়াচোন পানী খোৱা পানীও নাই বটলো নাই পানী আগৰ তোমাকে ইয়াতে দোকানখন খোলা কিমান দিন হৈছে ক'ব পাৰিবা দুমাহ হৈছে এনে কাষ্টমাৰ কেনেকুৱা ভাল নাই ইয়াতে তেতিয়াহ'লে আমি ট্ৰাই কৰোঁ তাৰপিছত কেনেকুৱা হৈছে ভাল তোমাক কেনেকুৱা হৈছে খাই কৈ দিয়া কেনেকুৱা হৈছে ভাল হয়নে পাৰফেক্ট হয়নে ট্ৰাই কৰি চালোঁ মই অকণমান খাই চালোঁ ভালেই হৈছে খাবৰ কাৰণে যদি আপোনালোকে বিচাৰে আহিব পাৰে ইয়ালৈ নতুনকৈ খুলিছে মই আপোনালোকক লোকেশ্যন দিব মই দেখুৱাই দিম বাৰু আপোনালোকক যদি আপোনালোকে বিচাৰে যদি ইয়াতে খাব আহিব পাৰিব পূজা বুলি বিশেষ একো নহয় ল'ৰা ছোৱালীকেইটাক লৈ ওলাই আহোঁ এয়া অলপ চলপ কিবা আগত অকণমান আগত বিৰিয়ানী খালোঁ বহুত টেষ্টি বিৰিয়ানী আছিল কিন্তু দেখুৱাব নোৱাৰে লাইটটো বহুত কম আছিল আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ এইও অকণমান ডিষ্টাৰ্ব কৰি থাকে কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ ভাবিলোঁ নেক্সট ভিডিঅ'টো নেক্সট যিটো কৰিম ৰেচিপি আমি পাম সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো আমি খাইছোঁ এতিয়া ৰ'ল আইচক্ৰীম আপোনালোকে যদি বিচাৰে আৰু এখন হৈছে নুনমাটিৰ একদম আপোনাৰ জাতীয় বিদ্যালয়ৰ সন্মুখতে যদি আপোনালোকে বিচাৰে কেতিয়াবা আহিবৰ কাৰণে বা টেষ্ট কৰি চাবৰ কাৰণে তেতিয়াহ'লে আহিব পাৰিব অসম জাতীয় বিদ্যালয়ৰ একদম অপজিটত আপোনালোকে আহিব পাৰে এবাৰ টেষ্ট কৰি চাব তাৰপিছত গম পাব তেতে নাচি দিয়া হেল্ল' ফ্ৰেণ্ডছ তো আমি জাষ্ট আহি পেলাই ঘৰ পালোঁ এতিয়া 11টা বাজিছে বহুত বিশেষ আমি পূজা ঘূৰি ফুৰা নাই কাৰণ ল'ৰা ছোৱালী লৈ গৈছোঁ এতিয়া বেছি ভিৰৰ মাজত সোমাবও নোৱাৰোঁ বিশেষকৈ মই নোৱাৰোঁ তাৰমানে বেছি ভিৰত সোমাবৰ কাৰণে আৰু বাচ্ছা যিহেতুকে সৰুজনী একদম সৰু হৈ আছে তাইও কষ্ট পায় বেছি ভিৰ ভাড়াকাত গ'লে তো এনেই অকণমান গ'লোঁ চানমাৰীত যে আমাৰ ভাৰত পূজন অনুষ্ঠান চলি আছে চানমাৰীত গ'লোঁ তাত গৈ সেইটো অনুষ্ঠানটো চালোঁ তেনেকৈ আমি চিধা আকৌ আহি আমি নুনমাটি পালোঁ তেনেকৈ আহি এতিয়া আমি ঘৰ পালোঁ এনেই আৰু অলপ চলপ ইহঁতক কি লাগে বুলি ভাবি সৰু সুৰা বস্তু এটা দুটা দিলোঁ মন ভাল লগাবৰ কাৰণে
আৰু এনেকৈ আহি আমি ঘৰ পালোঁ। পূজা বুলি আমি আজি নৱমী দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। দিনটোতো নোৱাৰিলোৱে, বেছি ক'তো ওলাই যাব নোৱাৰিলোঁ। তেতিয়াহ'লে বাই বাই, শুভৰাত্ৰি। যদি আপোনালোকে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, মোৰ চেনেলটো ফাৰ্ষ্ট টাইম আহিছে, তেতিয়া মোৰ ভিডিঅ'টো প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আজিলৈকে এইখিনি, বাই বাই, গুড নাইট।